Hey guys, welcome to my channel. আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি আনিছো। হেতু হৈছে আমৰ পাপৰ। মই তাৰ কাৰণে লৈছো আম দুটা মই ফাৰ্ষ্টত বাকলি গুছাই লম আৰু মাজৰ গুটিটো এৰুৱাই লম। তাৰ পিছত সৰু সৰুকৈ কাটিম। আপোনালোকে চাই থাকক। আমখিনি কাটি হৈ গৈছে এতিয়া এইখিনি মিক্সিত কমকে দি পিছি লম মই আমখিনি আসলতে হৰু হৰুকে কুটি মিক্সাৰ গ্ৰাইণ্ডাৰত দিছিলো যেহেতু এটো কেঁচা আম আছিল সো গুটেখিনি ভালকে পিছ যোৱা নাছিল সেইকাৰণে মই যিখিনি পিছ নগল সেইখিনি আকৌ পিহনাত দি দিছো পিহনাত পিছা পিছত আকৌ মই পেষ্টটো মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম গেছটো অন কৰি লৈছো এতিয়া মই আমখিনি ইয়াতে দি দিম কেৰাহীত মই দুটা আমৰ জোখত 8 চামুচ চেনি দিছো আপোনালোকৰ যদি আমটো বেছি টেঙা হয় অলপ চেনি পৰিমাণটো বেছিকে দিব নহলে অলপ টেঙা টেঙা হ'ব যেতিয়া মিক্সাৰটো বেছি ঘন হ'ব তেতিয়া মই এইখিনি নমাই দিম মিক্সাৰটো ডাঠ হৈ গৈছে এতিয়া মই এইখিনি নমাই দিম আৰু এখন পলিথিনত অলপ ঘিউ হানি এইখিনি মই মেলি ৰাখিম মই এতিয়া পলিথিনখনৰ ওপৰত অলপ ঘিউ হানি দিছো আৰু ইয়াতে পেষ্টটো মই ইয়াতে অলপ পাতলকে মেলি দিম আপোনালোকে অলপ ডাঠ অথবা পাতলকৈ মেলিব পাৰে হেতু নিজৰ ওপৰত কথা
মেলিছোঁ আপোনালোকে চাই থাকিব আমৰ পেষ্টখিনি মেলা হৈ গৈছে এইখিনি মই এতিয়া ফেনৰ তলত ৰাখি দিম যেতিয়া শুকাব মই আপোনালোকক দেখাম মই আমৰ পাপৰ যেতিয়া বনাইছিলোঁ তেতিয়া একেবাৰে ৰ'দ নাছিলে ইমানেই বৰষুণ আছিলে সো মই ফেনৰ তলতে ৰাখিবলগীয়া হ'ল আৰু মোৰ শুকাওঁতে অলমোষ্ট 3 দিন মান লাগি গ'ল আপোনালোকে যদি বনায় তেতিয়া আপোনালোকে ৰ'দত শুকুৱালে আচলতে বস্তুটো সোনকালে শুকায় ৰ'দত শুকুৱালে আপোনালোকে এখন পাতল কাপোৰে ঢাকি পিনে ৰ'দত দিব নহলে ধূলি মাকতি পৰিব পাৰে আৰু এটো আপোনালোকে যদি মিঠা আমত বনাই খাবলৈ আৰু বেছি সোৱাদযুক্ত হ'ব মই অকল চেনি দি বনাইছো আপোনালোকে কলা নিমখ আৰু গৰম মছলা এইবিলাক দিও আপোনালোকে এটো বনাই চাব পাৰে যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং